কেতিয়াবা বাৰু আপোনালোকৰ এনেকুৱা হৈছে নেকি আপোনালোকৰ এলাহ লাগিছে আৰু এলাহৰ কাৰণে আপোনালোকৰ হাততে থকা বস্তুটো হাততে হেৰুৱাবলগীয়া হৈছে নেকি যদি হৈছে আহকচোন আজি তেনে এটা কাহিনীৰ মাজলৈ আমি আগবাঢ়ো এসময়ত মিলনপুৰ নামেৰে এখন সৰু গাঁৱত এজন খেতিয়কে খুব সুন্দৰভাৱে খেতি কৰি জীৱন নিৰ্বাহ কৰিছিল তেওঁ খেতি কৰ্মৰ বাহিৰেও জীৱ-জন্তু খুব মৰম কৰিছিল সেই জীৱ-জন্তুসকলক লৈয়ে তেওঁ খুব সুন্দৰভাৱে আগবাঢ়ি গৈ আছিল তেওঁ হঠাতে এদিন কি কৰিলে এটা শহাপহু আৰু এটা বান্দৰ ঘৰলৈ লৈ আহিলে তেওঁ মনতে ভাবিলে যে এই বান্দৰ আৰু শহাপহু কিয়নো পৰীক্ষা এটা কৰি চোৱা যাওক তেওঁলোকৰ ভিতৰত কোন বেছি টেঙৰ তেওঁ সেই পৰীক্ষা কৰাৰ মানসেৰে তেওঁ পিছৰ দিনাখনেই তেওঁলোক দুয়োকে ওচৰলৈ মাতি আনিলে আৰু ক'লে যে কাইলৈ তোমালোকৰ এটা প্ৰতিযোগিতামূলক পৰীক্ষা পাতিম মই কিয়নো এই খেতিৰ পথাৰখনত ইমান ডাঙৰ পথাৰখনত মই সকলোতে এটা গাঁত খান্দি থম আৰু সেই গাঁতৰ যিকোনো এটা গাঁতত মই এটা গাজৰ ভৰাই থম সেই গাজৰটো তোমালোক দুয়োৰ ভিতৰত প্ৰতিযোগিতা কৰি কোনজনে আগত গাজৰটো বিচাৰি উলিয়াব পাৰা মই তাৰে পৰীক্ষা ল'ম আৰু দুয়ো হহা আৰু বান্দৰে কথাটো শুনি আছিল ধুনীয়াকৈ আৰু সন্মতি জনালে পিছদিনাখন সেই কামটো কৰিবৰ কাৰণে তেওঁলোক দুয়ো আগবাঢ়ি গ'ল বান্দৰটো কি কৰিলে এটা প্ৰথম গাঁতটোত ভৰি দিয়াৰ পাছতে বান্দৰটোৱে মনতে ভাবিলে ইমান ডাঙৰ পথাৰখনত ইমান কোবা গাঁত খান্দি থৈছে এই গাঁতত ক'তনো মই আৰু সেই গাজৰ বিচাৰি পাম কিয়নো মই ইমান কষ্ট এনেই নকৰোঁ মই এই প্ৰথম গাঁতটোতে মই জিৰণি লোৱাই ভাল হ'ব সেই বুলি ভাবি সেই গাঁতটোতে তেওঁ টোপনি গ'ল তাৰ পাছত শহাপহুটোৱে কিন্তু গোটেই গাঁতবিলাকত এফালৰ পৰা এটা এটা গাঁত মানে বিচাৰি বিচাৰি মাটি অতৰাতে সকলো পৰীক্ষা কৰি কৰি গৈ আছে গোটেই পথাৰডৰাতে তেওঁ চলাথ কৰিলে কিন্তু ক'তো তেওঁ গাজৰ বিচাৰি নাপালে শেষত এটা গাঁতেই বাকী আছিলে য'ত বান্দৰটো শুই আছিলে তেতিয়া তেওঁ সেই বান্দৰটোৰ ওচৰলৈ আহিলে আৰু ক'লে তুমি অকণমান আঁতৰি দিয়াচোন মই সকলোখিনি গাঁত পৰীক্ষা কৰিলোঁ ক'তো নাপালোঁ এইটোৱে শেষ গাঁত এইটো মই এবাৰ পৰীক্ষা কৰি চাওঁ তেতিয়া বান্দৰটোৱে লৰালৰিকৈ সেই জেগাৰ পৰা আঁতৰি দিলে আৰু শহাপহুটোৱে সেই গাঁতটো মাটিখিনি অকণমান আঁতৰাই দিয়াৰ পাছতে এটা ধুনীয়া গাজৰ দেখিবলৈ পালে আৰু সেই গাজৰটো লৈ আহি আনন্দত আত্মহাৰা হৈ মালিকৰ ওচৰত গাজৰটো দেখুৱালে গৈ তেতিয়াহ'লে আহকচোন আমি এই কাহিনীটোৰ পৰা কি বুজিলোঁ এই কাহিনীটোৰ পৰা আমি একে বুজিলোঁ যে সেই বান্দৰটোৱে প্ৰথমে ভৰি দিয়া গাঁতটোতেই গাজৰটো আছিলে কিন্তু তেওঁ এনেকুৱাই মনটো এলাহ আৰু ক'ত পাম কি কৰিম এইসোপা বহু কথা চিন্তা কৰাৰ কাৰণে তেওঁ সেই কামটোত কেতিয়াও কৃতকাৰ্যতা হ'ব নোৱাৰিলে আৰু শহাপহুটোৱে প্ৰথমৰ পৰাই খুব একান্ত মনে একাগ্ৰতাৰে মনৰ এটা দৃঢ়তাৰে মই পামেই বুলি ভাবি তেওঁ সেই কামটো কৰিছিলে যদিও গোটেই পথাৰখনতে তেওঁ চলাথ কৰিছিলে কিন্তু কষ্ট অনুভৱ কৰা নাছিলে কষ্ট হৈছে যদিও সেয়েহে ঈশ্বৰেও তেওঁক সহায় কৰিলে আৰু তেওঁ সেই প্ৰতিযোগিতা বা সেই কামটোত তেওঁ কৃতকাৰ্যতা হ'ল আৰু লগতে শেষতহে পাইছিলে কিন্তু কষ্টৰ ফল যে মিঠা সেই ফলটো তেওঁ শেষতহে গম পালে এই পিছত কাহিনীটো যদি আপোনালোকৰ ভাল লাগিছে ফেচবুকত চাইছে যদি ফ'ল' কৰিব আৰু ইউটিউবত চাইছে যদি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ